এয়া মই টোটেলি ৰেডি ৰাইডৰ কাৰণে। এই ল'লোঁ টুপি, এইবাৰ ল'ম চাইকেল গেৰেজত। এই ল'লোঁ চাইকেল, এইবাৰ আমি যাম। হেল্ল' এভৰিৱান, এইটো মোৰ ব্লগ নাম্বাৰ 6। তো আজি আমি যাম গপগপিয়া ফলছ, চকাপাৰা। মই এটা দাদা যাব মোৰ ঘৰৰ ওচৰত। তো আমি আহি চালমাৰা চক পালোঁ। এতিয়া আমি আমাৰ ডেষ্টিনেশ্যন আৰু 5 to 7 কিলোমিটাৰছমান হ'ব। বাখলগাঁও পালোঁ, বাখলগাঁও লক্ষী মন্দিৰ। তো ইয়াতে বহুত ডাঙৰ মেলা হয়, কিন্তু লাষ্ট বছৰ ধৰি একো মেলা হোৱা নাই। এইবাৰ যাতে হয়। আৰু এইটো মিনি চাহ বাগান, সুন্দৰ। এইটো বাখলগাঁও। তো আমি চকাপাৰা ক্ৰছ কৰি আহিলোঁ। আহি কিনে এই আগৰ ৰাস্তাটো সোমাই যাব লাগিব। তো এইটো পালোঁ ৰাস্তা। ঐ লেফ্ট। তো আমি ৰাস্তাৰ ট্ৰেইন লাইনৰ লেফ্ট ছাইডেদি আহি এটা সৰু গলি আছে বোলে, সুধিলোঁ। তো সেই গলি সোমাম। তো ফাইনেলি আমি পালোঁ ৰাস্তাটা। ৰাস্তা কেনে লাগিল এক্সপ্ল'ৰ কৰি? কি ক্ৰছ ফুলছে ক'ত চাই? তো হেৰি এই ফ্লিপ ফ্লপ পিন্ধা বুলি কি কৈছা? এইবাৰ ল'ব লাগিব এতিয়া। ৰাইট অলৱেজ টেক দ্য ৰাইট। অ' কি ধুনীয়া ভিউ বে ইয়াতে। দেচৰা কি মজা ভিউ। পাহাৰৰ ওপৰত উঠি আছোঁ। আই থিংক আমি ঠিক ৰাস্তা দিয়ে আহি আছোঁ। মই কিবা মনত পৰিব লাগছে লাহে লাহে। আমি আহি পালোঁ গপগপিয়া ফলছ। এইটো চাওক, চাইকেল লৈ এক্সপ্ল'ৰ কৰি এইটো চাওক, গপগপিয়া ফলছ চকাপাৰা। তো এইবাৰ আমি যাম ওপৰলৈকে, এই পুনেলৈকে। তো চাইকেল আমাৰ থৈ দিলোঁ ইয়াতে। চাইকেলবোৰ কৰিলোঁ লক। এইবাৰ আমি যাম ওপৰেদি এইটো ৰাস্তাতে। Look at this, man. Oh, yeah. This is adventure. This is গপগপিয়া ফলছ। অলপ আৰু ধুনীয়া ভিউ আছে। মই ক্লাছ 11ত আহিছিলোঁ লাষ্ট। তো ৰাস্তা ধুই যাম নেকি? কাপোৰটা পিন্ধি ভাল দিয়ে। Oh my god. Oh man. কি মজা। তো হ'ল আমাৰ এতিয়া, আমি এতিয়া যাব ওলাইছোঁ। ৰাস্তাটা কেনে লাগিল? মজা, বঢ়িয়া জেগা। চবে আহিব, চবে আহি যাব। এইটো মোবাইলৰ কভাৰ, গপ্ৰৰ কভাৰ, বেলেগ নহয়। আৰু ধুনীয়া জেগা। এটা চাব, বেক কেমেৰা দি দেখাই দি আছোঁ। এটা ইয়াৰ পৰা লোকেশ্যন এটা। আমি পাহাৰৰ মাজত আছোঁ ক'ব গ'লে। আজি আমি দুজন আহিলোঁ কাৰণে ওপৰত যোৱা নাই। তো এদিন আহিম বহুত কেইজন মিলি। এতিয়া আমি ওপৰত যাম। ওপৰৰ পৰা এটা ধুনীয়া ভিউ আছে ওপৰত। তো ইয়াতে আহিব পাৰে, একো নাই। বহুত ধুনীয়া জেগা। ইয়াতে মানুহ কম আহে।
তো কোনোবাই যদি আহে 2-3জন মিলি নাহিব, বাকী বহুত কেইজন মিলি আহিব। তো অলপ বহুত জংঘলৰ মাজতো অলপ ৰিস্কি হয় দুজন আহিলে। তো আমি দুজন আজি আহিলোঁ কাৰণে ইমান ওপৰত যোৱা নাই। তো কেতিয়াবা আহিম, ওপৰলৈকে যাম। তো এবাৰ বেক কেমেৰা দি চাব ভিউটো। এবাৰ আমাৰ খৰমুৱা পক্ষী, বেলেগ নহ'লে ইয়াতে নেটৱৰ্ক ফুল আছে না। অঁ, একদম জংঘলৰ মাজত আছে ফলছটো। তো কোনোবাই যদি আহি ভাবে কি জংঘলৰ মাজত আহিলোচোন, একদম ৰাস্তা ফুল হ'ল নেকি, তো সেইটো একো নাই। জংঘলৰ মাজে মাজে আহিব, আহি কেনে এনেকুৱা পাবহিলে। প্ৰথম আমি ভাবিছিলোঁ যে জংঘলৰ মাজত আহি ৱাটাৰফলটো গ'ল ক'ত, পিছত আহি পালোঁ ফাইনেলি।